ডিফুত উপস্থিত সাংসদ গৌৰৱ গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা, বিজেপি ত্যাগ প্ৰাক্তন CEN জয়ৰাম ইংলেং আৰু ভূপেন হাছনু। আজি উপস্থিত কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত উপস্থিত সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জয়ৰাম ইংলেঙে আনুষ্ঠানিক যোগদান ভাৰতীয় জাতীয় কংগ্ৰেছত। ডিমা হাছাও জিলাৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ভূপেন হাছনুৰ যোগদান ভাৰতীয় জাতীয় কংগ্ৰেছত। কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ যোগদান ভাৰতীয় জাতীয় কংগ্ৰেছত। মুখ্যমন্ত্ৰীক গজনি বুলি আখ্যা ভূপেন বৰাৰ সৰ্বমুঠ আজি 4জন নেতাই যোগদান কৰে কংগ্ৰেছত। এইটো বিজেপি মানুহবিলাকৰ স্মৃতি শক্তিৰ দুৰ্বলতা। গৌৰৱ গগৈ ডাঙৰীয়াই AIUDFৰ কেণ্ডিডেট থাকোঁতেও MP জিকিছে। বহুতে পাহৰি যায়, যেতিয়া AIUDFে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিছে তেতিয়াও জিকিছে। আৰু এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ কংগ্ৰেছ দলৰ কেৱল MP নহয়, অসমৰ প্ৰতিজন মানুহেও স্বীকাৰ কৰে, অসমক ভাল পোৱা প্ৰতিজন বিজেপি কৰ্মীয়েও স্বীকাৰ কৰে যে গৌৰৱ গগৈ লোকসভাৰ মজিয়াত অসমীয়া মানুহৰ শক্তিশালী কণ্ঠ, অসমৰ মানুহৰ শক্তিশালী কণ্ঠ। আৰু অসমীয়া মানুহে নিজৰ কণ্ঠটো সংসদত যিজন মানুহে আমাক প্ৰতিনিধিত্ব কৰে নিজে হাতে চকী মাৰিব নেকি? এই চৰকাৰখন যেতিয়াৰ পৰা ক্ষমতালৈ আহিছে অকল অসম মেঘালয় বুলি নহয়, অসম অৰুণাচল, অসম নাগালেণ্ড, অসম মিজোৰাম, ওচৰ চুবুৰীয়া ৰাজ্যবিলাকৰ লগত আমাৰ বহুদিনীয়া যিটো সাম্প্ৰীতিৰ সম্বন্ধ আছে সেই সম্বন্ধটো এতিয়া বিনষ্ট হৈছে। মিজোৰাম সীমান্তত আমাৰ 6জন অসম পুলিচৰ জোৱানৰ মৃত্যু হৈছে। আজি মুখ্যমন্ত্ৰীয়ে কিছুমান এনেকুৱা ধৰণৰ মন্তব্য দিয়ে, অদূৰদৰ্শী কিছুমান কথা বতৰা কৈ দিয়ে যে গুলীয়াগুলি হ'ব নালাগে, লাগে যদি গুৱাহাটী এৰি দিম, লাগে যদি নলবাৰী এৰি দিম, লাগে যদি বৰাকভেলী এৰি দিম। এই ধৰণৰ থুলুঙা কিছুমান বক্তব্যৰ কাৰণে চুবুৰীয়া ৰাজ্যবিলাকে ভাবিছে যে আমি যদি আগুৱাই যাওঁ, আমি যদি অগ্ৰাসন কৰোঁ, অসম পিছুৱাই যাব। এই যিটো অস্থিৰ এটা পৰিস্থিতি সৃষ্টি হৈছে, ইয়াৰ মূল কথাটো হৈছে যে চৰকাৰখনৰ দূৰদৰ্শিতাৰ অভাৱ, চৰকাৰৰ নেতাগৰাকীৰ সুপৰিকল্পিত নীতিৰ অভাৱ। আমাৰ চৰকাৰ যেতিয়া আছিলে তেতিয়া এই ধৰণৰ সীমা সমস্যা আছিলে, কিন্তু পৰিস্থিতি অৱনমিত হোৱা নাছিল। বিজেপি দলৰ পৰিস্থিতি যে অৱনমিত হৈছে ইয়াৰ মূল কাৰণটো হৈছে যে নেতাগৰাকীৰ দূৰদৰ্শিতা আৰু পৰিকল্পনাৰ অভাৱ।